গুড মৰ্নিং ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আহিছোঁ বৰ্ণালী আপোনালোকৰ মাজলৈ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আৰু আজি আমি যাব ওলাইছোঁ ৰুমলৈ। ঘৰৰ পৰা ঘৰলৈ আহিছিলোঁ আৰু এইফালে মাও যাব আমাৰ লগতে। আমি এতিয়া গাড়ী ৰখি আছোঁ আৰু এয়া বাছত উঠি ল'লোঁ। বাছ আহিলে এখন, আৰু বাছত উঠি সঁচাকৈ বহুত বেছি ভাল লাগে। সৰু গাড়ীত মানে মেজিক বা অ'টতটো অহা যোৱা কৰি থকা হয়, কিন্তু এনেকৈ বাছত উঠি যোৱাটো মজাই বেলেগ। আৰু চাওকচোন চাৰিওফালে কিমান ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। খিৰিকীৰ ওচৰত বহি লৈছোঁ, বহুত বেছি ভাল লাগিছে। বাবু ইমান ফূৰ্তি পাইছে, সি এনেও ঘূৰি ফুৰি বহুত বেছি ভাল পায়। ফুৰিব গ'লে একদম দিনটো ঘূৰি থাকিলেও তাৰ একো আপত্তি নাই, একো ডিষ্টাৰ্ব নকৰে। আৰু আমি ৰুমত হেল্ল' ফ্ৰেণ্ডছ, আমি ঘৰৰ পৰা ৰুম আহি পালোঁ। মায়ে গৈছে অলপমান বজাৰত কিবা অলপ কাম আছে। আৰু এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ আমিনো ঘৰৰ পৰা কি বস্তু আনিলোঁ। আমাৰ ঘৰৰ যিখিনি শাক পাচলি আছে, গাখীৰ, সেইবোৰতো মায়ে দিলে, আৰু লগতে কিনো বজাৰৰ পৰা অনা বস্তু দি পঠালে, আপোনালোকক দেখাওঁ বোলক। আৰু এইটো চৰিয়া দি পঠিয়ালে মায়ে, আৰু এইখিনি বাবুৰ এয়া লুথুৰি। মই যোৱাকালি আপোনালোকক ভিডিঅ' এটাত, যোৱাকালি নহয় চৰি, মই ক্লিপটো ৰাখিয়ে থৈছোঁ, আপোনালোকক দিয়াই হোৱা নাই ভিডিঅ'টো। এইখিনি উখোৱা চাউলৰ লুথুৰি কেনেকৈনো মিক্সিত খুন্দিব পাৰি, সেইটো ভিডিঅ'ত আপোনালোকক মই দেখাম। আৰু এইখিনি লুথুৰি কিমান ধুনীয়া মিহি হয়, এয়া। আৰু ইয়াক কল, মনোহৰ কল বুলি কওঁ আমি, যিহেতু আমাৰ ঘৰত নাই। দেউতাই বজাৰৰ পৰা কিনি আনি হ'লেও আমালৈ দি পঠিয়াইছে বাবুহঁতে খাব বুলি। আৰু এয়া তিয়ঁহ, আৰু এটা বস্তু আপোনালোকক মই ভালকৈ বেক কেমেৰাত দেখাম। এতিয়া এনেকৈ থৈ দিছোঁ, এইটোনো কি বস্তু স্পেচিয়েল, না ধন বাৰু বাবুৰ বস্তু আছে ইয়াতে। এয়া তিয়ঁহ, এইফালে এয়া হ'ল ঘৰত জিকা, আপোনালোকক দেখাইছিলোঁ। এয়া ফুল ঘৰৰ, ইমান ধুনীয়া, চাওকচোন কুমলীয়া। সঁচাকৈ ঘৰৰ পৰা বস্তুখিনি আনিলে মনটো বহুত বেছি ভাল লাগে। আৰু মই এইখিনি ইমান বস্তু দি পঠিয়াইছে, এসপ্তাহমান নিকিনিলেও মোৰ চলি যাব। এতিয়া আৰু সৰু সুৰা দোকানীৰ নিচিনাই অনুভৱ হৈছে মোৰ। আৰু এয়া হ'ল পটল, ভাতকেৰেলা আৰু ভেন্দি। আমাৰ ঘৰত নাই যদিও দেউতাই বজাৰৰ পৰা অকণমান বেছিকৈ আনিলে মই যোৱা কাৰণে, আৰু মায়ে ইয়াৰে মোৰলৈও দি পঠিয়াইছে, যিহেতু এতিয়া ঘৰতো মানুহ কম, সেইকাৰণে। আপোনালোকক দেখাব ওলোৱা স্পেচিয়েল বস্তুটো ল'ৰাই ইফালে উলিয়াই মেলি খাবলৈ ধৰিলে। মই বাৰু কি ক'ম, আৰু উপায় নাই। এইটো লোৱা আৰু এয়া আমাৰ ঘৰৰ আলু, সৰু আলু, আৰু লগতে কেইটামান ডাঙৰ আলু দিছে। আমাৰ ঘৰত আলু খেতি কৰে, এতিয়া বাৰু বেছিকৈ নাই, তথাপিও মায়ে অলপমান দি পঠিয়াইছে। আৰু এইখিনি বেঙেনা, সঁচাকৈ মনটো বহুত বেছি ভাল লাগে এনেকৈ পাচলি থাকিলে ঘৰত। আপোনালোকক মই এবাৰ বেক কেমেৰাত ভালদৰে দেখাই আছোঁ, চাওকচোন
সৰু সুৰা পাচলি দোকানী যেন লাগিছে নিজকে। আৰু মই আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাম বুলি কৈছিলোঁ। এইখিনি হ'ল নাৰিকল, মানে নাৰিকল মই যে ৰাতিপুৱা ৰুকি পিঠা বনাইছিলোঁ লাড়ু, তাৰে অকণমান ৰৈ গৈছিলে। মায়ে সেইখিনি মোক ভাজি পেলাই দি পঠিয়াইছে। ৰাতিপুৱা এটা টেকেলি পিঠা বনাই খাবলৈ, মানে পিছদিনা ৰাতিপুৱা। অলপমান পিঠাগুড়ি আগৰে অনা আছে, আৰু নাৰিকল নহ'লে টেকেলি পিঠা খাই ভাল নালাগে। নাৰিকল দি পেলাই খাই কিনে বহুত বেছি ভাল লাগে, মই ভাল পাওঁ বুলি জানে, সেইকাৰণে তেওঁ এইখিনি টোপোলা বান্ধি দি পঠিয়াইছে। নাৰিকল চেনি দি পেলাই ভাজি, যিহেতু মই ফ্ৰিজ লোৱা নাই, এনেকৈ ভাজি দিলে থাকিব ভালে। আৰু বাবুৰ কাৰণে এয়া ভাত লৈ আহিছোঁ, পটল আলু ভাতকেৰেলা ভাজি, দালি দিছোঁ ইয়াতে একেলগতে, আৰু মাছ ভাজি। ইয়াৰ পৰা অলপমান সৰু বাবুকো খুৱাই দিলোঁ। এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ। এইডাল চাওকচোন, কিমান ধুনীয়া এডাল নেকলেছ, আৰু এইডাল মোক গিফ্ট কৰিছে আমি ভাড়াঘৰত থকা, মানে আমি যিখন ঘৰত আছোঁ তেওঁলোকৰ বোৱাৰী, অৰ্থাৎ বাবুৰ স্কুলৰ মিছে। আৰু তেওঁক মই মানে কি বুলি ক'ম, মোৰ তেজৰ সম্পৰ্ক নোহোৱাকৈ যেন তেওঁ মই বহুত নিজৰ হৈ পৰিছে। আৰু আমি এইখন ঘৰত থকা বেছি দিন হোৱা নাই, কিন্তু তেজৰ সম্পৰ্ক নোহোৱাকৈ মানুহ কিমান বেছি আপোন হ'ব পাৰে মই ইয়াতে থাকি গম পাইছোঁ। বাবুক নিজৰ মাকৰ নিচিনা মৰম কৰে সৰু বাবু, তেওঁক দেখিলে পাগল হৈ যায়, মোকে নালাগে, কিন্তু তেওঁ মানে সৰু ল'ৰা ছোৱালীবিলাকে বুজি পায় মাকৰ নিচিনাকৈ কোনে মৰম কৰে। সিহঁতে মানে একদম অন্তৰৰ পৰা গোটেইখিনি বুজি পায়, যদিও ক'ব নোৱাৰে। সেইকাৰণে চাগে তেওঁক দেখিলে সি মানে বলিয়া হৈ যায়। তেওঁক বুলিয়ে নহয়, ককাক আৰু আইতাক মানে খুৰা খুৰীক দেখিলেও বাবুই কোচত নুঠা কৰি নাথাকে। আৰু এইডাল দিয়াৰ পিছত মোৰ বাইদেউলৈ বহুত বেছি মনত পৰি গৈছে, মোৰ চকু পানী ওলাই গৈছে, কাৰণ আজিলৈকে মোক বাইদেউৰ বাহিৰে এনেকৈ কোনেও গিফ্ট দি পোৱা নাই। আৰু তেওঁক মানে মই বহুত বেছি ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ, ইমান এটা ধুনীয়া গিফ্ট মোক দিয়াৰ বাবে। আৰু গিফ্টটো ধুনীয়া, মানে গিফ্টটোৰ লগত মেটাৰ নকৰে, কিন্তু তেওঁ যে মোক এইটো গিফ্ট কৰিছে, তেওঁৰ অন্তৰত হয়তো মোৰ কাৰণে বহুতখিনি মৰম ভালপোৱা আছে, সেইকাৰণে তেওঁ মোক এনেকৈ এডাল মানে নেকলেছ গিফ্ট কৰিছে। আৰু এইডাল যিকোনো ড্ৰেছৰ লগতে মেটচিং হ'ব, যিহেতু গল্ডেন আৰু হোৱাইট কালাৰত আছে। থেংক ইউ মিছ, থেংক ইউ ছ' মাছ, ইমান ধুনীয়া এটা গিফ্ট কৰাৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ তেতিয়াহ'লে বাই বাই।